মৰিগাঁৱত দৃষ্টিহীনতা নিয়ন্ত্ৰণ কাৰ্যসূচী। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ হিন্দী ৰাষ্ট্ৰভাষা এম.ই. স্কুলত আজি বিনামূলীয়া দৃষ্টিহীন কাৰ্যসূচীৰে চিকিৎসা সেৱা আগবঢ়ায় গ্ৰাম্য উন্নয়ন সংস্থা NGO আৰু দীপশিখা সমিতিয়ে। আজিৰ বিনামূলীয়া শিবিৰত বৃদ্ধ লোকৰ উপৰিও চকুৰ বেমাৰত ভুগি থকা বহুতো ৰোগীসকলৰ চিকিৎসা সেৱা আগবঢ়ায় NGO দুখনে। দুখীয়া শ্ৰেণীৰ ৰোগীসকলক বিনামূলীয়াকৈ অপাৰেশ্যন কৰা হ'ব বুলি গ্ৰাম্য উন্নয়ন সংস্থাৰ সম্পাদক ইমান আলীয়ে জানিব দিয়ে। আজি বিনামূলীয়া চকু চিকিৎসা শিবিৰখনত গুৱাহাটীৰ পৰা অহা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা কৰা হয় চিকিৎসা সেৱা। লক্ষণীয় বিষয় যে গ্ৰাম্য উন্নয়ন সংস্থাই বহুত দিনৰে প্ৰায় এনে বিনামূলীয়া ধৰণৰ সেৱাত নিয়োজিত। মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত এনেকুৱা বিনামূলীয়া সেৱা আগবঢ়াই অহাৰ লগতে আজি মৈৰাবাৰীতো এনে পদক্ষেপ লোৱাৰ বাবে মৈৰাবাৰীৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰে NGO দুখনক। ইফালে দুখীয়া ৰাইজৰ স্বাৰ্থত যাতে অনাগত দিনত কাম কৰি যাব পাৰে তাৰ বাবে ৰাইজৰ পৰা সঁহাৰি কামনা কৰে সাধাৰণ সম্পাদক ইমান আলীয়ে। ৰাষ্ট্ৰীয় নেত্ৰজ্যোতি অভিযানৰ অধীনত যি আমাৰ গ্ৰাম্য উন্নয়ন সংস্থাৰ সহযোগ আৰু আমাৰ দীপশিখা ছ'চাইটিৰ সহযোগত আজি বিনামূলীয়া কেটেৰেক্ট বাছনি শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত যিসকল আমাৰ বেনিফিচিয়াৰী চিনাক্ত হ'ব কেটেৰেক্ট তেওঁলোকক বিনামূলীয়া অপাৰেশ্যনৰ কাৰণে ব্যৱস্থা কৰা হৈছে। মৰিগাঁও যিটো আমাৰ অন্ধতা কোষ যিটো আছে তাত, আৰু সেইটোৰ কাৰণে আমি সহযোগ আজি কৰিছোঁ। আৰু এই শিবিৰটো যাতে আজি খুব সুন্দৰকৈ অনুষ্ঠানটো হয় আৰু আমাৰ ৰাইজে ইয়াৰ সেৱা ল'ব পাৰে তাৰ বাবে মই সকলোৰে সহায় সহযোগ বিচাৰিছোঁ। উদ্যোগত আৰু আমাৰ গ্ৰাম্য উন্নয়ন সংস্থা আৰু দীপশিখা যিটো আমাৰ মানে NGO তেওঁলোকৰ সহযোগত আজি আমাৰ এই অঞ্চলৰ পৰা যিটো অন্ধতা দূৰ কৰাৰ কাৰণে মৈৰাবাৰী ৰাষ্ট্ৰভাষা হিন্দী এম.ই. স্কুলত আজি যি চকু পৰীক্ষাৰ যি শিবিৰ আয়োজন কৰিছে তাৰ বাবে মই মৈৰাবাৰী স্থানীয় যুৱক হিচাপে মই মৰিগাঁও স্বাস্থ্য বিভাগক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ যিজন মানে পিনাকী ভূষণ মহন্ত তেখেতৰ প্ৰচেষ্টাতে ইয়াত শিবিৰবিলাক অনুষ্ঠিত হয়, আগতেও হৈছে আৰু আজিও হৈছে। আজি তেওঁ বিশেষক চকু বিশেষজ্ঞৰ লগত লৈ আহি ইয়াত পৰীক্ষা নিৰীক্ষা কাম আৰম্ভ কৰিছে আৰু ইয়াত আমাৰ বিচিৰা ভাবি আৰু আমাৰ স্থানীয় যুৱক ইমান আলী তেখেতসকলৰ সহযোগত আৰু আমাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত যি হৈছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ এই অঞ্চলৰ গৰীব দুখীয়া মানুহৰ চকুৰ যি অসুবিধা আছে বা চকুৰ যি প্ৰব্লেম আছে আজি ইয়াৰ জৰিয়তে মানে নাইকিয়া হ'ব আৰু তেওঁলোকে আকৌ এই সুন্দৰ পৃথিৱীখনত ভালকৈ দেখিব পাৰিব। নিউজ ডেস্ক ৰিপোৰ্ট আৱাজ বাৰ্তা।